লাগি মাধৱৰ কাম মোক নাযায় চাইবে পৰা কৰিয়া প্ৰণাম কৃষ্ণৰ নিহিতে কোনো কাৰ্য মোৰ ৰক্ষিতে সেই স্তিক প্ৰসাদুক তোৰ যদুপতি যাৰ কোচ কুংকুমচু ৰত ফুৰ লৈ তাকে তাকে চাও গয়া গোবিন দৰ গুণ কৈ তই যাৰ দূত আমি জানিলো সাক্ষাৎ এই হহু আইলে তাংক তই যদু সমজাত হেন বাবুলি বাকিয় বোলা হেন বাণী কৰিলন্ত কৃষ্ণে তোমা সাৰ কি বাহানি কৃষ্ণৰ দুই শ্ৰেষ্ঠ বন্ধু মধুকৰ শুন কৃষ্ণৰ সমান নাহি পুৰুষ নিগণ এই মোহন ধৰ মধু অমিত সমান বাৰে ক আমাক মাত কৰাইলন্ত পান নভৈলে টিপিটি মুহ মিলিল অধিক এতেকে তেজি গইলা মথুৰা পুৰীক তই যেন মধুকৰ নিকাৰুণ প্ৰায় পুষ্পক চুম্পিয়া যেন নুসুধয় দুনায় ভকত জনৰ প্ৰতি যাৰ আছে স্বপ্ন কেনমতে লক্ষ্মী তাৰ সেৱা পাদ পদ্ম কেহু বোলে জানা মই লক্ষ্মীৰো অৱস্থা উত্তম চুলুক ইটো শুনি আছা কথা হৰি লাচিত কতেহু সেৱন্ত চৰণ লক্ষ্মী যেন আমিও জয় জ্ঞানী গোপীগণ কতো বেলা জানো ইটো ভ্ৰমৰ চৰিত প্ৰসাদল ভিবু বুলি গাৱে কৃষ্ণ গীত নুশুনো কৃষ্ণৰ কথা নকৈ বেয়া মাত হেন মানি ভ্ৰমৰক লগাইলে কমাত সম্পত্তিক যিটো নাৰী কৃষ্ণৰ পুত্ৰম আলিংগে গোচৰে যাৰ কুচুৰ কুংকুম সিজনীৰ গাৱে গইলা গাই কৃষ্ণ গীত তাইহে পুৰি বেতুৰ মনৰ বাঞ্ছিত বুলি বিবাহ এতে কবি চাতকীয় কৰি মদনে বিকল কৃষ্ণ তোমাক চুমৰি তোমাকে নিবে লাগি পঠাই দিলা মোক তাহাৰো উত্তম মধু কৰ শুনিও ক স্বৰ্গ মধ্য পাতালৰ যতে ক সুন্দৰী কৃষ্ণৰ দুৰ্লভ নাহি জানা নিষ্ট কৰি কপট সুন্দৰ হাস্য শান্তে নিৰেখি নুহিবে কমুহ কুল স্ত্ৰী তাংক দেখি লক্ষ্মীয়ে সেৱন্ত যাৰ চৰণ ধূলি ক আমি কৈত লাগু আৰু নিবে আইলে কি ক তথাপিতো যিটো দিন
দয়ালু সতত সেহিহে উত্তম চলুক কহিবি কৃষ্ণত দেখে ভ্ৰমৰ কপাছে পাৱে আছে লাগি কৃষ্ণৰ দুখক যেন লৈবে খোজে মাগি হেন অনুমানি গোপী বুলিলা উত্তৰ এৰচৰণ কহিৰে নুচু মধুকৰ তথাপিতো নেৰে দেখি বুলিলা দুনাই জানিলো পঠাইলে তোক মুকুন্দে শিখাই বুজিলো চতুৱা তই চাৰ মূৰ পাখ মুকুন্দত যেন তুতো নাহিকে বিশ্বাস বুলি বিকি কৰিলে কৃষ্ণে কিনো মদম কৰ্ম তানৰ্থে আমি তিনটাই গিলো লোক ধৰ্ম পতি পুত বিষয়কো নধৰিল চাপি চঞ্চল চৰিত্ৰ কৃষ্ণ তেজিলা তথাপি হেন কৃষ্ণেৰে আন আৰু নকৰো সখিত পূৰ্ব কথা তাহা নশু নন্তে ভয়ভীত এই দৈ খানি আছিলা এতে দাসৰথী ৰাম কহু কৰি লন্ত যেন গৰিহিত কাম ভাই ভাই কৰে যুদ্ধ বালি বাৰণৰে ব্যাধে যেন বালি কবিন ঢিলা ঘূৰ সঙে মাংস খাইবো বুলি কৰে ব্যাধে সন্ধান হে ৰামে আকাৰণে লৈলা কপিন্দৰ প্ৰাণ সেই ৰূপে আৰু যেন পৰিলন্ত দেখা প্ৰতিভাজা বৰিবাক গৈলা সুপনখা কৰিলা বিৰূপ তাইক কাটি কাণ নাক স্ত্ৰী জাতি তৈ খানিও দৰান্ত সীতাক এই ৰাম বামন স্বৰূপে পূজা লৈলন্ত বলিৰ তনুকো অৰ্পিলা দৈত পতি মহাবীৰ পাদোদক শিৰে ধৰি কৰিলা ভকতি তথাপি স্বৰ্গৰ পৰা নীলা অধোগতি হেন কুৰ কৰ্ম কৃষ্ণ জগতে বিদিত পান্ত মৈত্ৰ অতি নকৰিব কদাচিত বুলিবি তাহান গুণ গাৱা কিয় বৃথা তথাপি দুষ্টে যখিতো কেশৱৰ কথা ধৰ্ম অৰ্থ কাম মুখ্য ভৈলালতা প্ৰায় সমূলে উভাৰে তাক কৃষ্ণৰ কথায় তথাপি এৰণ নযায় কোন কৰ্ম কৰোঁ সুমৰণতে কৃষ্ণক হয় মকে যেন মৰ
কৃষ্ণৰ চৰিত কথা কৰ্ণৰ বৰ্মিত তাংক অল্প মাত্ৰ যিটো পিয়ে কদাচিত এতেকতে ৰাগ লোভ মোহ হুবে নষ্ট আমি যেন বিষয় সুখত ভৈলো ভস্ত তাৱৈখনে গৃহ কুটুম্বক এৰি যায় প্ৰাণক বৰ্তাৱে যেন ভিক্ষা মাগি খায় গৃহ সুখ বঞ্চি যেন ফুৰে মহাজ্ঞানী এৰিবে নপাৰো আশা তথাপিতো জানি এই ৰাম হেন বা বুলিবা কিয় বোলাহে নমানি ই কথা কৃষ্ণৰ কিয় নকৈলা তই খানি নুসুধিমি আমাৰ অৱস্থা দুট শুন কতে কব নাই বুহিতো গোবিন্দৰ গুণ যেন কৃষ্ণ সাৰ হৰি নৰমাৰ জাগনে ব্যাধৰ শুনিয়া গীত উতাল মনে তাকে সত্য মানি ধাই যাই কৰি ক্ৰীড়া তাৰ ৰসৰে ফুটি জানে পাছতে সে পীৰা সেই মতে ফুটিল কৃষ্ণৰ কথা শুনি কৰিলো সঞ্জাত আমি পাছকনুগুণী ৰাম তাহানন ঘৰ ঘাৱ লোভিছো বহুত কৃষ্ণ কথা এৰিয়া ন কথা কহ দূত পাক ফুৰি আইল দুনাই ভ্ৰমৰক দেখি সম্বুধিভা তয় মধু কৰ শুন সখী পুনু প্ৰাণ কৃষ্ণে পঠাই আশাই তুথান তোমাক কৰিবে লাগে আমাৰ সন্মান হতকাৰ কৰি দুনাই বোলে ভ্ৰমৰক নিবেচা সখীয় মোক কৃষ্ণৰ পাশক হততে হিয়াৰ যিটো নেৰন্ত লক্ষ্মীক মুত আছে কোনোৱাৰ কাৰ্য উপাধিক এহি মতে মাতে প্ৰেম ভাৱে হুয়া মত চেতন নাহিকে একো গোপীৰ গাঁৱত কৃষ্ণ প্ৰেমত বিভুৰ গোপীসৱক উদ্ধৱৰ দ্বাৰা প্ৰবোধ প্ৰদান দেখিলেন্ত বহুবিধ প্ৰবোধ উদ্ধৱ আশীবা অৱশ্যে ঐক প্ৰাণৰ বান্ধৱ হৈও ষষ্ঠ গোপীগণ পাইবা ভগৱন্ত সবাৰো কৰিবা দামো দৰে দুখৱন্ত ৰাম কৃষ্ণ কগে খিতে আউৰ চিন্তা কৰা কি ক জানো তুমি সবতান প্ৰাণতো অধিক তোমা শাকস্মৰি মাধ বৰ চচনাই
তাতে হে আমাক ঐক্য দিলন্ত পঠাই হেন শুনি কতো ক্ষণে শান্ত ভৈল চিত দুনাই কৃষ্ণ কথা সবে লাগিলা পুচিত হৰি সতে সোধে কথা কহি উদ্ধৱৰ গুৰু গৃহ হন্তে পহি আহিলা মাধৱ এৰাম দৈৱ কি নন্দন জিতু অগতিৰ গতি কুশলে কি মথুৰাত আচন্ত সম্প্ৰতি এৰাম আউৰ কি মাত মাধ বৰ পৰে চিত আমি কিংকৰীৰ কথা কন্ত কদাচিত অগৰু সুগন্ধি সিতু মাধৱৰ হাত কৈ খানি নথৈবা আনি আমাৰ মাথাত এতেকে বুলন্তে লেহু পৰে সৰসৰি মাতিবে নপাৰে আউৰ মাধৱ কস্মৰি কবিৰ উপদেশ শুনা সভা সদপদ মহাভাগৱত হৰি ভকতিৰ দেখা পৰম মহত ব্যভিচাৰী দুষ্টাজত গোপৰ যুৱতী তথাপি কৃষ্ণত পাইলে সপ্ৰেম ভকতি ও নচাৱে আচাৰ ধৰ্ম হৰিৰ ভকতি হেন জানি কৃষ্ণৰ চৰণে দিয়া মতি এতেকে তৰিবা সুখে সংসাৰ সাগৰে নাহিকে মুকুতি দাতা কেশৱত পৰে হৰিষি পৰম গতি ভকত জনৰ শুনি উমিতান্ত অভ কত মনুষ্যৰ ৰান্ধে গৰু মাংস চন্দালিনী সুৰা দিয়া মনুষ্যৰ মুণ্ডে আছে তাহাক ঢাকিয়া পুচিলন্দ ইনে ৰাতি দেখি বিপৰীত আঁতো কৰি কোনো বস্তু আছে অপবিত্ৰ চন্দালিনী বোলে ইন্দ্ৰ কথা নতু বুজা হৰি বিনে কৰে যিটো আন দেৱ পূজা তাৰ চৰণত ধূলা পৰিবা কদৰে জানি আনি নিলো আমি ঢাকন ওপৰে হেন শুনি ইন্দে তাইক বচনে সাদৰি ৰথে চৰি লৰি গৈলা পুননো গৰি ও জানি নিৰন্তৰে নৰে এৰাৱান কাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হৰি ৰাম ৰাম দুলৰি কৃষ্ণ প্ৰেম ভক্তি তন্ময়া গোপিকা সবক উদ্ধৱৰ দ্বাৰা তত্ত্বপূৰ্ণ উপদেশ এৰাম জানিলা উদ্ধৱে কৃষ্ণক দেখিতে উতাৱল গোপীগণ কৃষ্ণৰ আদেশ শান্ত কৰি পাছে বুলিলাহে নবচন জানো গোপী হব তোমরা কি
চৰিতাৰ্থ লোকতো ভৈলা পূজিত পৰম ঈশ্বৰ কৃষ্ণত যিহেতু একান্তে অৰ্পিলা চিত তপ জপ ব্ৰত তীৰ্থ যজ্ঞ দান কৰে যে শুদ্ধমতি তেৱেহে পৰম পুৰুষ কৃষ্ণত সাধিবে পাৰে ভকতি পুত গৃহ শৰীৰ হৃদ সবাতে গুচিল চিত পৰম পুৰুষ কৃষ্ণকে হে ভজা দেখি ভৈলো আনন্দিত যাক কৃষ্ণ বোলায়ে হেন্তে হে বিষ্ণু কোটি ব্ৰহ্মাণ্ডৰ পতি কিনো মহাভাগ্য বিৰহতে এন্তে একান্তে ভৈল ভকতি ৰাম কৃষ্ণৰ পৰম প্ৰিয় তুমি হব কৃষ্ণক নচাৰা মনে কিনো অনুগ্ৰহ আমাৰো মিলিল তোমাখাৰ দৰ্শনে বহু মান্য কৰি বুলিলা মাধৱে এৰিও বিৰহ ৰাগ জগতৰে আত্মা মইয়েৰে তোমাৰ কহিতো নাহি বিয়োগ এ ৰাম যেন জল বায়ু পৃথিৱী আকাশ ব্যাপী আছে চৰাচৰ হিমতে ময়ো মন বুদ্ধি প্ৰাণ ব্যাপী আছো সমস্তৰ আপোনাতে মই আপোনাকে শ্ৰজো আপুনি পালো সকলে আপোনাকে পাছে আপুনি সংহৰো আপোন মায়াৰ বলে পৰম বিশুদ্ধ গুণহীন মই জ্ঞান ৰূপ আত্মায়ে মোতে আছে ইটো জগত মই পুনু জগতত ব্যতিৰে জাগন সুপন নিৰ্ভৰ নিদ্ৰাত ইতিনি মনৰ বিতি মনৰ নিৰোধে তিনিও গুচয় আত্মাত মিছা প্ৰকৃতি যেন সৌপুনক পুৰুষে চিন্তয় ঘুমতিৰ পৰা জাগি সিহিমতে মনে অনুক্ষণে স্মৰে মিছা বিষয়ক লাগি হে নজানি যিটো মনক নিয়ম কৰিও এৰিয়ালাখ এতেকে কীতাৰ্থ হৈবা গোপী গণ চিন্দিবে সংসাৰ পাশ সাংখ্য জ্ঞান যোগ স্বধৰ্ম সন্ন্যাস তপৰুৱে হিষে ফল সমস্ত নদীৰ
যেন নানা পথে সাগৰতে পৰে জল ৰাম হেনবা বুলিবা যিটো জ্ঞান কহিলা ইহাক আমি নাচৰো পৰম সুন্দৰ সৰ্বগুণাকৰ তোমাক নেদেখি মৰো বুলিবা আমাক কেনে তেজি গলা শুনাত আৰু সমিধান নয়নে দেখিবে নপাইলে আমাক অৱশ্যে কৰিব ধ্যান এৰাম একান্তে চিন্ততে তোমাহাৰ মনে থাকিবে কমুকে দেখি এহিহে কাৰণে আইলু বিদুৰক খেদ এৰা হবে সখী যেন প্ৰিয় পতি বিদেশক গ'লে নাৰীৰ মনে সমুদি আতি প্ৰীতি ভাবে স্বামীকে হে চিন্তে কৈখানি আহিবা বুলি সদায় দেখন্তে হেলা হবে মতি হিমতে প্ৰেম নথাকে এতেকে অন্তৰ ভৈলু গোপী হব ঐ অসুয়ায়ে আমাকে এৰাম সমস্তে বিষয় দৃষ্টি কয়েৰিয়া মুকে মাত হবে চাৱা আনন্দ মূৰ্তিক মুকে মনে ধৰি সদা মোৰ গুণ গাৱা জানিবা চিৰ কালতে আহিয়া হবেও পাইবা মাকে হেনবা বুলিবা মিছা ভাঞ্জা তুমি সাক্ষাতে দেখিও তাকে জয়খানি বনত কিৰি লোহৰাতি তুমি খবসমে আমি যিটো গোপী খব আহিবে নপাইল বান্ধিয়া ৰাখিল স্বামী মোৰ ৰূপ মনে চিন্তিয়া ঘৰতে মুকে পাইলে ক্ষণে চিন্দিল সংসাৰ বন্ধ তা সম্বাৰ এই কথা সুমৰা মনে কবিৰ উপদেশ তুমি খব সম নাহি প্ৰিয়তম কহিলো নিশ্চয় কৰি ৰচিল শংকৰ শুনা নিৰন্তৰ কেন কৃপাময় হৰি এক চিত্ত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি তাক ৰক্ষা কৰি ফুৰন্ত সদায় কুমুদকী গদা ধৰে ভকতিতে তুষ্ট হুয়া ভগৱন্ত আপোনাকো দেন্ত পাছে হেন কৃপাময় মাধৱত পৰে আন কোনো দেৱ আছে ভকতৰ পদে আপুনি আকুল দেখা কেন ভগৱন্ত গোকুলক লাগি পঠাই উদ্ধৱক গোপীক কৰাইলা শান্ত
সুন্দৰ পুৰুষ দেখিয়া কৃষ্ণক ভজিলে ক গোপী মাত্ৰ এতেকে কৃষ্ণক কৰিলে ক বৈশ্য ভকুতিৰ হুয়া পাত্ৰ এই ৰাম জানিয়া যতনে কৃষ্ণৰ চৰণে ধৰা এক চিত কৰি আয়ু যায় বিঠা শুনা কৃষ্ণ কথা হিয়ে কৃষ্ণ ৰূপ ধৰি মনুষ্য হুইবাৰ এই মানে ফল জানিয়ে ৰাৱণ কাম আপুনি উতৰা পুৰুষ উদ্ধাৰা ডাকি বোলা ৰাম 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 হৰি ৰাম ৰাম ৰাম। পদ উদ্ধৱৰ প্ৰতি গোপিকাসৱৰ প্ৰশ্ন এৰা মুখ মুনিবদতিখু নিউ পৰীক্ষিত কেশৱৰ শুনি বাক্য সন্দেহ অমৃত ভৈল আতি প্ৰীতি পাইল গাঁৱতে সতন দুনাই উদ্ধৱত কথা সোধে গোপীগণ গোবিন্দৰ বাৰ্তা কহ বান্ধৱ উদ্ধৱ মথুৰাত কুশলে কি আচন্ত মাধৱ চিৰকালে পাই পিতা মাতাৰ সমীপ আতি আনন্দিত যদুকুলৰ প্ৰদীপ যাদৱ বংশৰ বৈৰী কংস দুৰাচাৰ সৈন্যে মৰিল আতি আনন্দ আমাৰ সম্প্ৰতি কৃতাৰ্থ ভৈলা কৃষ্ণ কৃপাময় আক শুনি কৰে আতি আনন্দ হৃদয় কুহু গোপী বোলে মত কহি উদ্ধৱ কৰিছিলা যিটো প্ৰীতি মাত মাধৱ মথুৰা নগৰীয়েৰে সিটো প্ৰীতি দেখি কৃষ্ণ কচয় স্নেহে কতাইখে নিৰিখি আউৰ গোপী বোলে সখী কিছু নজানস একে কৃষ্ণ জ্ঞানত বিশেষ ৰতি ৰস এৰাম নাগেৰী গণৰ ভাৰ শুনি মাত ভুল হেন কি জানস তেন্তে নুহিবন্ত ভুল কতু গোপী বোলে কাজ নাহি কথাত কৈও যিটো সুধু সাধু উদ্ধৱ তোমাত অভাগিনী আমি কুগ্ৰা মিনি গোপী যাক পুৰস্তিৰ মই কিবা সুধন্ত আমাক যেন যেন কিৰা কিয়েলি কৰিলা বনত সি কি কথা পৰে আউৰ কৃষ্ণৰ মনত কহি উদ্ধৱ তুমি মুখ্য হৰিদাস আউৰ গোপী সোধে তেজী দীৰ্ঘ নিশ্বাস কদাচিত কেশৱে স্মৰন্ত সিটো ৰাতি কুন্দ কুমুদ সন্দেহ শোভিত আতি বাজে আতি চৰণে নুপুৰৰ নুঝুন আমি বেঢ়ি গৈলো যেহি গোবিন্দৰ গুণ আমাৰ কণ্ঠত হৰি ধৰি বাহু মেলি
কৰিলন্ত জাতু বিপৰীত ৰাসকেলি কেহু বোলে ইটো বৃন্দা বনক স্মৰন্ত কৃপাময় ভকতৰ গতি ভগৱন্ত এই ৰাম আউৰকি দেখিব টান অৰুণ চৰণ এই বুলি তম্বি থাকে নবজাই বচন বহি যায় নেতৰলো তক সৰসৰি কৃষ্ণ পদ পংকজক থাকে মনে ধৰে কেহু গোপী বোলে শুন বান্ধৱ উদ্ধৱ ব্ৰজক আহিব পুনু প্ৰাণৰ মাধৱ পুৰি আছো আমি আতি বিৰহৰ জুই আমাক জীয়াইবা দুনাই কৃষ্ণে কৰে চুই জোৰাই বন্ত প্ৰাণ পুনু মধুৰ বচনে ইন্দ্ৰে যেন জীয়ান্তব নকবৰি শনে কত গোপী বোলে সখী তইহে আবুধি উদ্ধৱ তই থাকি সকলাগি সুধি নাছিলে কপুৰী এৰাম নাছিলে কপুৰীতান কংস ৰাইকদৰে গোকুলত বঞ্চিলা তাতে সে নন্দ ঘৰে